সম্বৰ্ধনা অনুষ্ঠান আগবঢ়াব বিচাৰিছোঁ। আমি সৰ্বপ্ৰথমে নিমন্ত্ৰণ জনাইছোঁ অসম বিধানসভাৰ নৱনিযুক্ত অধ্যক্ষ আমাৰ আটাইৰে শ্ৰদ্ধাৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু কাৰ্যকৰ্তাসকলক তেখেতৰ আদৰণি আনিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াকো মঞ্চৰ ওচৰলৈ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক আমি আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া, আমি ৰামেশ্বৰ তেলী ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। অজন্তা নেওগ বাইদেউ, আমাৰ সময়ৰ কিছু অভাৱ, আমি ৰামেশ্বৰ তেলী ডাঙৰীয়াক আমি মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই সকলোকে সম্বৰ্ধনা জ্ঞাপন কৰিছে। আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া দুলীয়াজান সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা উজনি অসমৰ প্ৰথমজন ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক। ধন্যবাদ। আমি অজন্তা নেওগ বাইদেউ সম্বৰ্ধনা জনাব বিচাৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰু ৰাজ্যিক সভাপতি ডাঙৰীয়াই তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে। আমি এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, টিহু বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আমি মঞ্চলৈ আমন্ত্ৰণ জনাই পদ্ম হাজৰিকা ডাঙৰীয়া, নদুৱাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক। হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াৰ ঘৰুৱা এক কাৰ্যসূচী থকাৰ বাবে তেখেতে আজি উপস্থিত থাকিব নোৱাৰিলে। আমি ইয়াৰ পাছতে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমি মঞ্চলৈ আমন্ত্ৰণ জনাওঁ ভূপেন ৰয় ডাঙৰীয়া, অভয়পুৰী বিধানসভা সমষ্টিৰ ভূপেন ৰয় ডাঙৰীয়া, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ভূপেন ৰয় ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছোঁ। মৰিয়নিৰ আমাৰ জ্যেষ্ঠ বিধায়ক ভূপেন ৰয় ডাঙৰীয়া। আমি এইবাৰ আমন্ত্ৰণ জনাইছোঁ ডিব্ৰুগড়ৰ আমাৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াক। আমি প্ৰশান্ত ফুকন ডাঙৰীয়াৰ পাছতে প্ৰদ্যুৎ বৰদলৈ, দিছপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। প্ৰশান্ত ফুকন ডাঙৰীয়াক অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, ৰাজ্যিক সভাপতি ডাঙৰীয়াই তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে। আমাৰ বলিম চেতিয়া ডাঙৰীয়া, খৰিয়া সমষ্টিৰ বিধায়ক বলিম চেতিয়া ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমি বলিন্দ্ৰৰ পাছতে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পীযুষ হাজৰিকা ডাঙৰীয়া, জাগীৰোড সমষ্টিৰ সন্মানীয় বিধায়ক।
আমি পীযুষ হাজৰিকাৰ পাছত নৱ কুমাৰ দলে ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। পীযুষ হাজৰিকা ডাঙৰীয়াক সম্পূৰ্ণ জ্ঞাপন কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ৰাজ্য সভাপতি ডাঙৰীয়াই। আমি নৱ কুমাৰ দলে ডাঙৰীয়াক আমন্ত্ৰণ জনাইছোঁ। আমি জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু ডাঙৰীয়াক আদৰণি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ভূৱন পেগু ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ভূৱন দা। আমি ডিমৌ সমষ্টিৰ সন্মানিত সুশান্ত বৰগোহাঁই ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কমলাক্ষদেৱ পুৰকাষ্ট, কাতিগড় বিধানসভা সমষ্টিৰ বিধায়ক কমলাক্ষদেৱ পুৰকাষ্ট। আমি মঞ্চলৈ আমন্ত্ৰণ জনাম জয়ন্ত মল্ল বড়ো ডাঙৰ নলবাৰী বিধানসভা সমষ্টি জয়ন্ত মল্ল ডাঙৰীয়া। ইয়াৰ পাছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বিশ্বজিৎ দৈমাৰী কামতপুৰৰ আমাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া। আমি মঞ্চৰ আগতে ভৱেশ কলিতা ডাঙৰীয়া ৰঙিয়া বিধানসভা সমষ্টিৰ ভৱেশ কলিতা ডাঙৰীয়া। আমি ভৱেশ কলিতা ডাঙৰীয়াৰ পাছতে অশোক সিংঘাল ডাঙৰীয়া ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অশোক সিংঘাল ডাঙৰীয়া। এইবাৰ আমি পল্লৱ লোচন দাস বিশ্বনাথ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক পল্লৱ লোচন দাস মঞ্চলৈ আদৰণি জনাইছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্য সাধাৰণ সম্পাদক পল্লৱ লোচন দাস ডাঙৰীয়া। আমি এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ডাক্তৰ ৰণোজ পেগু ধেমাজি বিধানসভা সমষ্টিৰ নিৰ্বাচিত বিধায়ক ৰণোজ পেগু ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ৰণোজ পেগু ডাঙৰীয়াৰ পাছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সঞ্জয় কিষাণ ডাঙৰীয়া মাকুম বিধানসভা সমষ্টি সঞ্জয় কিষাণ ডাঙৰীয়া। সঞ্জয় কিষাণ ডাঙৰীয়াৰ পাছতে কৃষ্ণেন্দু পল পথাৰকান্দি বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক কৃষ্ণেন্দু পল। আমি কৃষ্ণেন্দু পল ডাঙৰীয়াৰ পাছতে আমি বিমল বৰা ডাঙৰীয়া কিংখন বিধানসভা সমষ্টিৰ বিমল বৰা ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। বিমল বৰাৰ পাছতে আমি উৎপল বৰা গহপুৰৰ সন্মানীয় বিধায়কক আমি আমন্ত্ৰণ জনাইছোঁ। এবাৰ কৃষ্ণ পাল ডাঙৰীয়াক মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় ৰাজ্য সভাপতি ডাঙৰীয়াই তেখেতৰ সম্বৰ্ধনা জ্ঞাপন কৰিছে। উৎপল দা উৎপলৰ আমি শিবু মিশ্ৰ ডাঙৰীয়া লামডিং বিধানসভা সমষ্টিৰ শিবুদা। নগাঁও মটৰদ্বাৰৰ সমাবেশত ৰূপক শৰ্মা ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছোঁ। ৰূপক শৰ্মা ডাঙৰীয়াক ৰূপক শৰ্মা ডাঙৰীয়াৰ পাছতে আমি জিতু গোস্বামী
বৰহমপুৰৰ বিধায়ক জিতু গোস্বামীক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। ৰমাকান্ত দেউৰী ডাঙৰীয়াৰ শাৰীৰিক অসুস্থতা তেখেতে আহিব পৰা নাই, তেখেতে আমাক জনাইছে। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ শাৰীৰিক অসুস্থতা। আমি ইয়াৰ পাছতে ভাস্কৰ শৰ্মা মাৰ্ঘেৰিয়া বিধানসভা সমষ্টি, ভাস্কৰ দা ভাস্কৰ শৰ্মাৰ পাছত আমি সুৰেন ফুকন ডাঙৰীয়া, ডিগবৈ বিধানসভা সুৰেন ফুকন ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। আমি সুৰেন ফুকন বিনোদ হাজৰিকা ডাঙৰীয়া, চাবুৱালাহৰ বিনোদ হাজৰিকা ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। খোৱাং বিধানসভা সমষ্টি চক্ৰধৰ গগৈ ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। বিনোদ হাজৰিকা চক্ৰধৰ গগৈ ডাঙৰীয়া। আমি ইয়াৰ পৰা মৃণাল শইকীয়া ডাঙৰীয়া, কুমটাই বিধানসভা সমষ্টি মৃণাল শইকীয়া ডাঙৰীয়াক আমি তেখেতক আমন্ত্ৰণ জনাইছো। মৃণাল শইকীয়া ডাঙৰীয়া। বিনোদ দা আহিলে, চক্ৰধৰ গগৈ, মৃণাল শইকীয়া ডাঙৰীয়া। আৰু তাৰপিছত আমি বিজয় মালাকাৰ, ৰামকৃষ্ণ নগৰৰ বিধায়ক বিজয় মালাকাৰ, ৰঙাপাৰাৰ কৃষ্ণকমল তাঁতী, ৰঙাপাৰাৰ কৃষ্ণকমল তাঁতী আমি মঞ্চলৈ আহিব লাগে। মৃণাল দা আহি পাইছেহি। উদাৰবন্দৰ বিধায়ক ৰাজদীপ গোৱালা, কৃষ্ণকমল তাঁতী আহিছে, আহিছে। এটা চক্ৰধৰ গগৈ, মৃণাল দা, মৃণাল শইকীয়া ডাঙৰীয়া, বিজয় মালাকাৰ, আমি বিহপুৰীয়াৰ নৱনেতা ভূপেন কুমাৰ বৰা ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছো। ৰাজদীপ গোৱালা, কৃষ্ণকমল তাঁতী, ভূপেন কুমাৰ বৰা ডাঙৰীয়া, আমি কৌশিক ৰায়, লখিমপুৰ বিধানসভা কৌশিক ৰায়, ৰূপেশ গোৱালা ডুমডুমা বিধানসভা সমষ্টি, আমি কৌশিক দা, ৰূপেশ গোৱালা ডাঙৰীয়া ডুমডুমাৰ, নাৰায়ণ ডেকা, আমাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টি নাৰায়ণ ডেকা, দীপৰঞ্জন শৰ্মা নিউ গুৱাহাটী, অশ্বিনী ৰায় চৰকাৰ, গুৰুকাম আমি মন্ত্ৰলৈ আমন্ত্ৰণ জনাইছো। নাৰায়ণ ডেকা ডাঙৰীয়াক মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ৰাজ্যসভা ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিছে। এক সুন্দৰ পৰিৱেশ। ইয়াৰ পাছতে আমি ধৰ্মেশ্বৰ কোঁৱৰ সোণাৰী বিধানসভা সমষ্টি
আমি দীপৰঞ্জন শৰ্মাক কানেক্ট জনাইছে অশ্বিনী ৰায় চৰকাৰ ধৰ্মেশ্বৰ আহিলে ডক্টৰ পৰমানন্দ ৰাজবংশী চিপাজাৰ পৰমাদা আমাৰ তাৰ পাছতে পৰমাদাৰ পাছতে শিলাদিত্য দেৱ পূজাই আমাৰ লখিমপুৰ বিধানসভা মানৱ ডেকা ডাঙৰীয়া জিলাদা আহিছে জিলাদাৰ মাতৃৰ অসুখ আহিব পৰা নাই মানৱদা আহিলে দিগন্ত কলিতা কমলপুৰ দিগন্ত কলিতা বিশ্বজিৎ ফুকন সৰুপথাৰ বিশ্বজিৎ ফুকন আমাৰ ভুৱন গাম মাজুলী ডাঙৰীয়া মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক বৰফলাৰ কিশোৰ নাথ বিশ্বজিতা আহিছে ভুৱন নাথ মাজুলী কিশোৰ নাথ বৰফলা কিশোৰ আহিছে কিশোৰ বৰফলা তৰংগ গগৈ আমাৰ নাহৰকটীয়াৰ তৰংগ গগৈ শশীকান্ত দাস ৰহাৰ কিশোৰ নাথ তৰংগ গগৈ তৰংগ আহিলে শশীকান্ত দাস হয় আমি ডক্টৰ তুলিনাৰায়ণ ৰঙা কিশোৰৰ পৰা তৰংগ ডক্টৰ তুলিনাৰায়ণ ৰঙা টংকেশ্বৰ ৰাভা দুধনৈ নম্বৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়া ইয়াৰ পাছতে পুলক গোহাঁই তিনিচুকীয়া বিধানসভা নৱনিৰ্বাচিত বিধায়ক পুলক গোহাঁই প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছে ডক্টৰ তুলিৰাম ৰঙা টংকেশ্বৰ ৰাভা পুলক গোহাঁই প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ পুলক গোহাঁই উপসভাপতি সম্বৰ্ধনা জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় দিলীপ বৈকা ডাঙৰীয়াই খুব সুন্দৰ বাৰ্তালাপ আমি ডক্টৰ ৰাজদীপ ৰয় শিলচৰ পুলক গোহাঁই ডক্টৰ ৰাজদীপ ৰয় ৰাজিদা আমাৰ বিজয় কুমাৰ গুপ্তা গুৱাহাটী চেণ্ট্ৰেল বিজয় কুমাৰ গুপ্তা প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হোৱা বিধায়কসকলক আমি অঞ্চল আমন্ত্ৰণ জনাই আছো নীলিমা দেৱী মংগলদৈ মহিলা মৰ্চাৰ অসম প্ৰদেশৰ সভানেত্ৰী নীলিমা বাইদেউ প্ৰথমবাৰৰ বাবে মংগলদৈ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আছে নীলিমা বাইদেউ আমি নীলিমাৰ পাছতে মৃদুল কুমাৰ দত্ত দেৰগাঁৱৰ নবানিবাৰী মৃদুল কুমাৰ দত্ত ছাৰক আমি মঞ্চ আমন্ত্ৰণ জনাইছো
বিজয় কুমাৰ গুপ্তা ডাঙৰীয়া মানে মুখ্যমন্ত্ৰী মহোদয় দিলীপ ডাঙৰীয়াই সম্বৰ্ধনা জ্ঞাপন কৰিছে একবাৰ নীলিমা বাইদেউ মৃদুল কুমাৰ প্ৰসাদ ঋতু বৰা